তো এই গাইজ গুড মৰ্ণিং, কি খবৰ? সকলোৰে খবৰটো নিশ্চয় ভালে। আজি মানে দেওবাৰ, তো নামঘৰত যাম আজি। তো এইফালে ধুতি, এইফালে চলা, এইফালে গামোচা। তো যিহেতু আজি শংকৰদেৱৰ জন্ম উৎসৱ আছে, তো তাৰ বাবে পুৰা ধুতি চুতি পিন্ধি যাম। তো ধুতি কেইমিনিটত পিন্ধি আছো গাইজ, চাই থাকক। তো গাইজ দেখিলে পুৰা 2 ছেকেণ্ড লগা নাই, 1 মিনিটতে পুৰা 1 ছেকেণ্ডতে পুৰা ৰেডি। তো গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰিব। তো এইফালে এয়া আমাৰ ছটাৰণ পুৰা ৰেডি। তো এইফালে বলক এতিয়া বলক বিন্দাস যাওঁ, গোটেইখিনি দেখাম কি কি হয়। আমাৰ প্ৰচেছন আছে এতিয়া, ভাগৱত প্ৰচেছন। তো বলক। তো গাইজ এয়া পুৰা কলপুলি ৰেডি। তো ইয়াতে মানে ভাগৱতখন আনি হেৰি কৰা হ'ব। এইফালে গৈয়ে আছে। তো গাইজ আজি সকলো পুৰা আমাৰ সকলো একেলগত হৈছে। তো পুৰা এইফালে পুৰা মজা হৈ আছে, মানুহ চানুহ পুৰা বেছি। তো মই ওলাওঁতে অলপ দেৰি হৈ গ'ল, তো আহিয়ে গ'ল দেখা। তো গাইছে এয়া পুৰা ভাগৱতখন মূৰত লৈ পিনে এনেকৈ আমি ৰাস্তাৰে পুৰা প্ৰচেছন কৰি আছোঁ। আৰু এতিয়া মানে এই ভাগৱতখন লৈ যোৱা কাৰণ হৈছে আমি মানে যিমানখিনি আমাৰ ৰাইজৰ মানুহ আছে, চবৰ ঘৰতে গৈ মানে এনেকৈ ভাগৱতখন সেৱা কৰা হ'ব। মানে মানুহ গৈ ঘৰে সেৱা কৰিব। আৰু ইফালে পুৰা অলপ দূৰ হয়, তো ইফালে দূৰলৈকেও আহি যাওঁ। তো গাইছ এনেকৈ সকলোৰে ঘৰৰ আগে আগে এনেকৈ কলপুলি লগাই ভাগৱতখনত, যাতে সকলোৰে মনৰ আশাবোৰ পূৰণ হওক বুলি ভাগৱতখনত সেৱা জনাই সকলোৱে এনেকৈ। আৰু এনেকৈ পুৰা গোট হৈ গৈছোঁ আমি এইবিলাক পুৰা মানুহ। তো নাম প্ৰসংগ চলি আছে, মানে গোটেই ৰাস্তাটো চলি থাকে। তো অলপ মাজত এইফালে যিমানখিনি পাৰিছোঁ দেখাই দিছোঁ গাইজ। তো কমেণ্ট কৰিবচোন কেনেকুৱা হৈছে। তো এইফালে ময়ো সেৱা কৰি ল'লোঁ। ইফালে আমাৰ ঘৰৰ আগফালে এইটো পানী তো গাইজ সকলো পানী খোৱাত ব্যস্ত। এইফালে পুৰা যিটোহে গৰম, তো ফুল এনাৰ্জি লাগিব। তো সেইকাৰণে পুৰা পানী খাই লৈ সকলোৱে। তো সকলোকে পানী ইয়াতে দিয়া হৈছে। তো এনেকৈ সকলোৱে সেৱা চেৱা কৰা হৈ গ'ল। ইফালে আমি এতিয়া আৰু আছে আৰু কেইঘৰমান, তো সেই কেইঘৰতো যাই আহিব লাগিব। তো যাই আহি পিনে নামঘৰত সোমাম। নামঘৰত আয়োজন কৰি থকা হৈছে, ইয়াৰ পৰা যাই পিনে চাহ তাহ খোৱাব। তো চাই থাকক আৰু। তো গাইজ প্ৰচেছন কৰি হৈ গ'ল, আৰু এতিয়া আমি নামঘৰত সোমাম এনেকৈ পৰা সকলোৱে। তো চাই থাকক। তো গাইজ এয়া পুৰা ভিতৰত তো গাইজ ইফালে পুৰা পুৰি ভাজি আছে। চব আপোনালোকক নুঠাই আৰু কাক উঠাম? পুৰা দালি তৰকাৰী, ৰাইজসকল ৰান্ধনি কোন গজনা কি? তই কি দালি দায়িত্ব? বঢ়িয়া। ৰঙালাও আৰু এইটো দালি আৰু কি আছে আয়োজন? চয়াবিন আলু আৰু বহুত মিছাল মুঠতে ভাল হ'ব খাব একদম ফাটাফাটি বঢ়িয়া। আৰু এতিয়া আমি যে প্ৰচেছন কৰি আহিলো, কি খাবা দিম? পুৰি খাব, পুৰি বঢ়িয়া। পুৰি চাহ পুৰা পুৰি। তো গাইছ এতিয়া আৰু এইফালে নামঘৰৰ চাৰিওফালে ভাগৱতখন ঘূৰাই থকা হৈছে এনেকৈ। তো চাই থাকক। তো সকলোখিনি দেখাম আপোনালোকক কেনে পায়। তো
তো গাইজ এতিয়া সকলো নিয়মখিনি কৰি উঠি এতিয়া ভাগৱতখন ভিতৰত লৈ যোৱা হৈছে একদম মণিকূটত সোমাবগৈ। তো কিছুমান যদি ভুল ভ্ৰান্তি হৈ যায় তো গাইজ ক্ষমা কৰিব। আৰু ইফালে আমাৰ আহি পিনে সকলো চাহ খোৱাত ব্যস্ত, এইফালে চাহ পুৰি চলি আছে আৰু এইফালে ডেকা আৰু মই পূৰা এইফালে ক'ত কি আছে ক'ত কি নাই সেইবিলাক চাই আছোঁ। তো গাইজ এইফালে আমাৰ মিনন মুছাহাৰী ডাঙৰীয়াও আহি গ'ল আৰু আমাৰ নামঘৰত আজি উপস্থিত আছে। তো সঁচাই বহুত ভাল লাগিছে এনেকৈ উপস্থিত থকাৰ বাবে। আৰু এইফালে নিশান দাও আহিছে। তো নিশান দাকতো সকলোৱে চিনিয়ে পাই চাগে। তো নিশান দাৰ লগত ফটো উঠিম বুলি ভাবিছিলোঁ, তো ফটো উঠা নহ'ল। এইফালে নিশান দা আছে। তো গাইজ তেখেতসকল যিহেতু আহিছে আজি আমাৰ ইয়ালৈ, তো খুবেই ভাল লাগিছে। তো আৰু ইফালে আমাৰ ৰাইজে পূৰা ইফালে ফুলাম গামোচাৰে সম্বোধন জনাই আছে সকলোকে। তো চাই থাকক। তো এইফালে আমাৰ নাম প্ৰসংগ চলি আছে এইফালে। আজি আমাৰ এই তেওঁৰ যি মনৰ আশা তেওঁ আশা আগবাঢ়িছে, এই আশা তো গাইজ এইফালে মিনন মুছাহাৰী ডাঙৰীয়া দেৱে কিছু বক্তব্য আগবঢ়ালে আমাৰ ৰাইজলৈ। চ' বহুত ভাল লাগিল তো লগ পাই সকলোকে। তো তেওঁ আহিলে, তো এইফালে নিশান দাও এইফালে আছে, তো ভাল লাগিল। তো গাইজ এতিয়া আৰু আমি ডেকা আৰু মই অলপমান বজাৰত ফুৰিবলৈ আহিলোঁ, যিহেতু আজি দেওবাৰ, ইয়াতে দেওবাৰ বজাৰ হয়। তো আজি মানুহে নাই একদম, তো দশমীও পৰিছে আজি লগতে। তো আপোনালোকক এটাই কথা কওঁ, দেৰি হৈছে আপলোড কৰাতে, তো কিছুমান প্ৰব্লেমৰ বাবে, চ' বেয়া চেয়া নাপাব। তো গাইজ এতিয়া পূৰা দোকানৰ ভিতৰত, তাৰমানে যিহেতু আমি বন্ধ ৰাখিছিলোঁ আজি দেওবাৰেতো এনে খোলাই থাকে। তো আজি কালিতো আৰু নেক্সট খুলিব লাগিব। তো পূজাৰো বতৰ, তো পূজাটো শেষেই হ'ল আজি। তো আজি দশমী, তো দশমীতে আমাৰ নামঘৰতো শংকৰদেৱৰ জন্ম উৎসৱ পৰিছে। তো এইকাৰণে এইটো কাৰণে পূৰা বন্ধ কৰি দিলোঁ। আৰু এইফালে বস্তুবিলাক বনাই আছে আৰু কাৰিকৰ আহিছে যেতিয়া, তো কালিতো আৰু খুলিবই লাগিব। তো বেয়া নোহোৱা বস্তুবিলাক বনাই আছে আৰু এইবোৰ যেনে খৰ্মা, মিঠাই চিঠাইটো এদিনত নহয়। চ' আজি বনালে কালি খাব পাৰে, এনেকুৱা হৈ যায়। গৰমটো খাব নোৱাৰে, ঠাণ্ডা হ'লেহে। তো এইবিলাকতো পূৰা বন্ধ কৰি থৈ দিছোঁ, আৰু এইবিলাক পূৰা বনাই পিনে থৈ দিছে। তো আজি পূৰা বন্ধ, আৰু বজাৰত ইমান মানুহ চানুহ নাই আৰু দিন উঠলিয়ে হ'ল আৰু কিমান বিক্ৰী কৰিলে? বিক্ৰী কেনে? 10,000। আমি নুখোলাই ভালে হৈছে। তো গাইজ এতিয়া ভাতৰ আয়োজন চলি আছে। তো আমি ধ্ৰুৱ আৰু ময়ে পূৰা, ধ্ৰুৱ নহয় ডেকা আৰু মই পূৰা তামোল এখন খাই আহিলোঁ। তো যিহেতু অলপ দেৰি আছে। তো গাইজ কেনেকুৱা দেখা হৈছে নামঘৰটো, পূৰা ৰাস্তাৰ এইখিনি গেটৰ পৰা তো ভিতৰলৈকে। তো এইবিলাক সজোৱা হৈছে, এইবিলাক কলপুলি চলপুলি লগোৱা হৈছে। তো চাই থাকক, ৰাতিলৈ ভিডিঅ'টো দেখাম। পইচা দিবি নে জান দিবি নে কি দিবি ক? যাম তো শ্বুট কৰিব দিয়া নাই, যা মই ইউটিউবত নাযাওঁ, যা। তো গাইজ এইফালে পূৰা ভাত খোৱাত ব্যস্ত সকলোবোৰ। তো ভাত যিহেতু বনোৱা হৈছিল, চ' সকলো ৰাইজৰ কাৰণে। তো এইফালে সকলো বহিছে এইফালে। চাই থাকক, আমি অলপ দেৰিকৈ পৰা আহি মেলি পূৰা হাত ভৰিয়াত পূৰা ফ্ৰেছ হৈ ল'লোঁ। আৰু এইফালে চাৰ্জন আছিল, তো চাৰ্জ দি ল'লোঁ। ভাত চাত খাই ল'লোঁ, বঢ়িয়া কৰি খাই পিনে আহি গ'লোঁ। তো এতিয়া আৰু যোৱাহে কথা, আৰু যিহেতু এতিয়া তো কি কয় নাম পতা হৈছে, নাম পাৰ্টি আহিছে তো অলৰেডি। তো এতিয়া যাব লাগিব, তো চাব লাগিব। তো চাই থাকক মোৰ লগতে, আপোনালোককো দেখাম। তো গাইজ চৰ্দি হ'লেও নাম চাব ওলাইছোঁ। তো বেলেগ পিন্ধা নাই, চাৰ্ট মানে এইটো
পিৰণ টাইপে অলপ এইটো পিন্ধিছোঁ আৰু তলফালে লং পেণ্ট। তো এইফালে তো গাইজ যিটোহে চৰ্দি লাগে নহয় এইখিনি টাইম হ'লে তো পূৰা চকু তকু বন্ধ হৈ থাকে, চকু বোলে গাইজ নাক চাক বন্ধ হৈ থাকে। তো এতিয়া গৈ আছোঁ, তো নামঘৰলৈ গৈ আছোঁ। তো আৰু নামঘৰত গৈ পিনে গোটেইখিনি দেখাম। তো দিনৰখিনিতো দেখালোৱে, তো এতিয়া ৰাতিৰ কাৰ্যসূচীখিনি কি হয় চব দেখাম আৰু তো চাই থাকক। তাৰমানে দেখা আমি চৰ্দি হ'লেও জ্বৰ হ'লেও নাম চামে তাৰমানে। তো গাইজ কেটলি চেটলি পূৰা লগত লৈ ঘূৰি। তো গাইজ ইফালে দুয়োটা নাম পাৰ্টিয়ে বহি গ'ল, ইফালে এইটো এটা তো আৰু এইটো এটা। তো চাই থাকক দেই, গোটেইখিনি দেখাম আৰু। এইফালে তৰকাৰী পুৰা ৰেডি আৰু এইফালে ভাত হৈ আছে। আমাৰ পেহা পুৰা ৰন্ধাত ব্যস্ত। গিটাৰ বজাব, গিটাৰ বজাব। ফূৰ্তি কৰি পুৰা ভাত বনোৱাত ব্যস্ত। এইফালে আমাৰ নাম চলি আছে। এইটো পাৰ্টি পুৰা বহি আছে আৰু এইটো পাৰ্টি নাম চলি আছে আৰু এইটো পাৰ্টি অৰ্থাৎ ভাত গোটেইখিনি খৰচাত তেখেতে বহন কৰিছে। তাৰ বাবে মই এখন নিয়মীয়া হিচাপে আদৰণি জনাইছোঁ। তো গাইজ বেলেগ যি কি নহওক এই সৰু ছোৱালীজনীলৈ চাওক, পুৰা নাগৰ বজোৱাজনী মানে নাগাৰা পুৰা বজাই আছে। তো বেলেগ কিন্তু যে গাইজ আল্টিমেট। তো এইটোৱে ভাল লাগিল, সৰু ছোৱালী মানে এনেকৈ আহি ইমান দূৰত তো এনেকৈ নাগাৰা বজাই। তো গাইজ কাৰ্যসূচী পুৰা খতম। লাষ্ট কাৰ্যসূচী, ক'ত আছে? লাষ্ট ক'ত মৰা মানুহ পাইছে? তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। তো বাই বাই, টাটা বাই বাই।